মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ আগত নতুন এটা অনুশীলনী লৈ আহিছো। আজি মই তোমালোকৰ আগত আলোচনা কৰিব বিচৰা অনুশীলনীটো হল অনুশীলনী R3। ইতিমধ্যে তোমালোকৰ আগত মই R1 আৰু R2 অনুশীলনী দুটা গোটেইখিনি অংক তোমালোকৰ আগত কৰি দিছো। আশা কৰো তোমালোকে সেই ভিডিওখিনি চাইছা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী সেই ভিডিওখিনি চোৱা নাই, এই ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দিয়া আছে, তোমালোকে সেই ভিডিওখিনি আগতে চাই লবা। ওকে, এতিয়া আমি অনুশীলনী R1 ৰ R3 আমি 1 নম্বৰ অংকটো কৰিবলৈ ওলাইছো। 1 নম্বৰ অংকত কি আছে, তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। 1 3 7 5 7 2 3 3 7 5 3 3 3 3 2 4 4 0 9 6। এতিয়া এই অংকটো কৰাৰ আগতে আমি কিছুমান 1 পৰা 10 লৈকে এই সংখ্যাখিনিৰ আমি ঘন জনাটো দৰকাৰ। যেতিয়া তোমালোকে 1 পৰা 10 লৈকে ঘনখিনি জানিবা, তেতিয়া এই অংকখিনি অনায়াসে বা পিছৰ অংকখিনি অনায়াসে কৰিব পাৰিবা। সেই হেতুকে মই তোমালোকৰ আগত 1 পৰা 10 লৈকে এই অংকখিনি এই ঘন ওলাবলৈ যত্ন কৰিম। যেনেকুৱা 1 কি ইকুৱেল টু কি হ'ব, ঘন মানে 3 বাৰ পূৰণ। 1 into 1 into 1 ইকুৱেল টু কি হ'ব, অনে হ'ব 2 কিপ। 2 মানে কিপ মানে 2 3 বাৰ পূৰণ। এই ঘাত যিমান আছে সেইবাৰ পূৰণ দিবা। এটো কিমান হ'ব, 2 দুগুণ 4 4 দুগুণ 8। তাৰ পিছত 3 কিপ। 3 কিপ হলে কি হ'ব, 3 into 3 into 3 ইকুৱেল টু ইয়াতে কিমান হ'ব, 3 3 গুণ 9 9 3 গুণ 27 হৈছে 27। তাৰ পিছত তোমালোকে কি পাবা, 4 কিপ। 4 কিপ পালে আমি কি পাম, 4 পূৰণ 4 পূৰণ 4। ইয়াতে কি হ'ব, 4 4 গুণ 16 4 16 গুণ 68। তাৰপিছত 5 দি কৰিলে কিমান হ'ব, 5 কিপ ইকুৱেল টু কিমান হ'ব, 5 into 5 into 5 কিমান হ'ব, 5 5 গুণ 25 5 25 125। তাৰ পিছত 6 দি কৰা, 6ৰ কিপ কৰিলে কিমান হ'ব, 6 পূৰণ 6 পূৰণ 6 6 6 গুণ 36 6 30 আকৌ 6 দি পূৰণ 6 6 36 হাতত 3 3 6 18 3 21 2 1 6। ওকে, নেক্সট 7 7 দিলে কিমান হ'ব, 7 কিপ ইকুৱেল টু 7 into 7 into 7 ইকুৱেল টু ইয়াতে আমি 7 কৰিলো 7 7 গুণ 49 49 আকৌ 7 দি পূৰণ কৰা 3 9 7 9 63 হাতত 6 4 7 28 আৰু 6 4 3 3 4 3। ওকে, আৰু 8 কিপৰ মান কি হ'ব, 8 পূৰণ 8 এইটো দিলা। ইয়াত আমি এইটো কৰিম 8 8 গুণ 64 64 আকৌ 8 দি 4 8 গুণ 32 6 8 গুণ 48 আৰু 3 5 1 কি হ'ব 1 হৈছে। তাৰ পিছত আমি আহিলো কি 9 9 9 গুণ 81 9 1 গুণ 9 7 9 23 7 9 8 9 72। ইয়াতে 9 কিপ ইকুৱেল টু কিমান হ'ব, 9 into 9 into 7 to 9 আৰু 10 কিপ তো এটো ইজি। এই 10 থাকিলে কি কৰিবা,
তিনিটা ঘাত আছে 1 ৰ পিছত তিনিটা শূন্য দি দিবে ওকে ইয়াত দেখিব 1000 সো তোমালোকে এইখিনি পালা হয়নে এইখিনি হল তোমাৰ 1 ৰ পৰা 10 লৈকে ঘনফল এইখিনি জানিলো নহয় এতিয়া আমাৰ জানিব লাগিব কি এই তলৰ কোণবোৰ সংখ্যা পূৰ্ণ ঘনক নহয় আমি এটো এক নম্বৰটো আমি কৰি চাও পূৰ্ণ ঘনক হয় নে নহয় এটো আমি কৰি চাব লাগিব উপায় নাই ইয়াতে কোনো ধৰণৰ ৰুল নাই গতিকে মুখমুখি যেহেতু এটো আমি কৰিব নোৱাৰো এই হেতুকে আমি এক নম্বৰটো পূৰ্ণ ঘনক হয় নে নহয় এটো আমি জানিব লাগিব ওকে এতিয়া আমি ইয়াৰ মৌলিক উৎপাদকীকৰণ প্ৰকাশ কৰো ইয়াৰ মৌলিক উৎপাদকীকৰণ প্ৰকাশ কৰিলে এটো সোয়া এটো 5 7 ওকে ইয়াতে আমি কি হেৰে এটো কৰিব পাৰি যেহেতু এটো 12 আৰু 10 22 হয় গতিকে তোমালোকে এটো কৰি চাবা 13 দি যাব কোন প্ৰথমতে কি হে দি যাব তোমালোকে এটো 13 দি কৰিব লাগিব আর আগৰখিনি দি না যায় 13 দি কৰিলে দুইবাৰ হল 13 মাইনাস কৰিলে কিমান হ'ব 26 13 দি 26 2 6 11 হয় 115 115 হল ইয়াতে 13 দি কৰিলে 37 13 দি কৰিলে 26 এটো মাইনাস কৰিলে 1 1 এটো 5 তো নামাই দিছো এতিয়া 13 কেইবাৰ যায় 13 हाथ 13 6 हाथ 8 गुण दियासुन 13 8 3 8 24 যায় কি স্যার এটো বললে হবে বারু 3 কি কয় 3 8 গুণ 24 হাত 2 8 গুণ 8 আর 1 হাত 2 10 হবে গতিকে এটো হবো 10 আমি ইয়াৰ পৰা এটো মই ইয়াতে ৰাফ কৰি দিছো বিক কৰিলে কিমান হবো 1 1 হৈছে এটো কিমান বাৰ গল 8 বাৰ আৰু 17 হল 13 9 গুণ এটো হয় গতিকে 13 9 গুণ তাৰ পিছত এটো কি হেৰে যাব 17 ৰে যাব 17 ৰে গলে কিমান বাৰ যাব 17 1 গুণ 17 আমি জানো নহয় 17 গুণ কিমান 2 8 9 গতিকে আমি কি লিখিব পাৰো 3 7 5 7 equal to 13 into 17 into 17 ইয়াতে সোয়া ঘন হব গলে এটো তিনিটাৰ পূৰণফল থাকিব লাগিব এটো তিনিটাৰ পূৰণফল থাকিব লাগিব কিন্তু এটো নাই গতিকে ই এত পূর্ণ ঘন নহয় ওকে বুজি পাইছে কেনেকৈ কৰিছো প্ৰথম অংকতে তোমালোকৰ অকনমান হৰণ কৰতে অকনমান হেৰি দিছে কাৰণ কি তোমালোকৰ 2 ৰ পৰা 12 লৈকে আৰু হৰণ না যায় এই মৌলিক সংখ্যা তোমালোকে ডাইৰেক্ট 13 ৰে হৰণ কৰিলে এইটো মিলিব এতিয়া আমি কি কৰো 2 নম্বৰ অংকটো কৰি দিবলৈ যত্ন কৰি 2 নম্বৰ অংকটো কি আছে সোয়া যে 3 3 7 5 ওকে 2 নম্বৰত 3 3 7 5 এটো এককৰ ঘৰত 5 আছে তাহলে 3 3 7 5 এককৰ ঘৰত 5 থাকিলে তোমালোকে অনায়াসে 5 এর প্রথমতে হরণ করে দিবা 5 6 গুণ 30 3 থাকিলে 38 5 7 গুণ 35 2 থাকিলে 5 5 গুণ 25 তার পিছত 5 এর কৰিলে কিমান হ'ব এটো 5 1 গুণ 5 17 হল 3 5 গুণ 15 5 5 গুণ 25 আকৌ 5 এর যাব 5 2 গুণ 10 5 7 35 27 এর 3 এর যাব 3 গটিকে we can write 3 3 7 5 equal to
আমি তলত লিখিলো 5 এটো তিনিটা 5 এর হেৰি আছে কিপ পূৰণ 3 কিপ এইটোৰো তিনিতে তিনটা আছে গতিকে 3375 এটা পূর্ণ ঘন এটা পূর্ণ ঘন ওকে এতিয়া আমি 3 নম্বৰ অংকলৈ আহো 3 নম্বৰ অংকটো কি কৈছে যে 3332 ইয়াতে এককৰ গৰত 2 আছে গতিকে এটো 2 এৰে হৰণ যায় 2 এৰে গলে 3 একবাৰ ইয়াতে 1 13 হল 6 2 গুণ 12 1 13 হল 6 2 গুণ 12 1 2 12 হল 6 2 গুণ 12 আকৌ এককৰ গৰত 6 আছে গতিকে 2 এৰে হৰণ যাব 8 2 গুণ 3 3 ওকে তার পিছত এইটো আমি কি কৰিব পাৰো এইখিনিক আমি এতিয়া কিহেৰে হৰণ কৰিম যে হাতেৰে যাব এইটোক আমি হাতেৰে হৰণ কৰো হাতেৰে হৰণ কৰি কি হ'ব 7 1 গুণ 7 1 13 7 1 গুণ 7 1 7 1 গুণ 1 13 হল 6 23 7 9 গুণ 7 9 গুণ 23 ওকে এতিয়া আমি ইয়াকে আকৌ হাতেৰে হৰণ যায় হাতেৰে কৰিলে 7 1 গুণ 7 4 হল 7 7 গুণ 49 আৰু তো না যায় গতিকে আমি কি লিখিব পাৰো 3 3 3 2 equal to 2 into 2 into 7 into 7 into 17 okay এইখিনি লিখিলা নহয় ওকে এতিয়া সোয়া ইয়াৰ কোনো তিনিটা পূৰ্ণফল হনা এটো তিনিটা হনা এটো আছে এটা গতিকে এটো কি নহয় গতিকে 3 3 3 2 পূর্ণ পূর্ণ ঘন নহয় বুঝছে এতিয়া আমি 4 নম্বৰ অংকলৈ আহো 4 নম্বৰ অংকটো কি কৈছে 4096 তোমালোকে ইয়াতে মৌলিক উৎপাদকত প্রকাশ কৰি লোৱা এটো এককৰ 6 আছে গতিকে 2 এৰে যাব 2 0 4 8 আকৌ 2 এৰে যাব 1 0 2 4 আকৌ 2 এৰে যাব 5 1 2 আকৌ 2 এৰে যাব 2 5 6 2 এৰে যাব 2 1 2 8 আকৌ 2 এৰে যাব 6 4 আকৌ 2 এৰে যাব 3 2 আকৌ 2 এৰে যাব 16 আকৌ 2 এৰে গলে 8 2 এৰে গলে 4 2 এৰে গলে 2 2 এটা দুটা তিনিটা চাৰিটা ইজিলি হৈ গল গতিকে we can write 4096 equal to 2 kif into 2 kif into 2 kif into 2 kif হলে এটো পূর্ণ ঘনত্ব প্রকাশ হৈছে গতিকে 4096 এটা পূর্ণ ঘন ওকে এটা কি পূর্ণ ঘন গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল আজিৰ ভিডিওৰ বিষয়বস্তু যদি আজিৰ ভিডিওটো তোমালোকে চাই ভাল লাগিছে তেতিয়াহলে ভিডিওটো এটা লাইক দিবা আৰু বন্ধু বান্ধৱীৰ লগত বেছি বেছিকৈ শেয়াৰ কৰিবা অহা ক্লাছত মই তোমালোকৰ আগত 2 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম ওকে থ্যাংক ইউ ফৰ ওয়াচিং